আজি লেখাপানী বন বিভাগে অভিযান চলাই ২ নং হঞ্জু অঞ্চলৰ পৰা প্ৰায় ৩৩০ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়। ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত টিৰাপ সংৰক্ষিত বনাঞ্চলত লেখাপানী বন বিভাগে এক কাঠ বিৰোধী অভিযান চলায়। অভিযান কালত লেখাপানী আঞ্চলিক বন বিষয়াৰ নেতৃত্বত যোৱা বন বিভাগৰ দলটোৱে ২ নং হঞ্জু অঞ্চলৰ পৰা প্ৰায় ৩৩০ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত চোৰাং কাঠৰ মূল্য প্ৰায় ২ লাখ টকা বুলি জানিব পৰা গৈছে। চোৰাং কাঠসমূহ টিৰাপ সংৰক্ষিত বনাঞ্চলৰ পৰা কটা বুলি জানিব পৰা গৈছে। সন্মানীয় আঞ্চলিক বন বিষয়া মহোদয়া বাইদেৱে যে ক'লে যে এটা বিশেষ খবৰৰ ভিত্তিত আমি এটা ঠাইলৈ যাব লাগে। আমি ঠাইডোখৰ বিশেষ ময়ো আজি কেইদিনমান হৈছে মই নাজানো, কিন্তু এইটো টিপং কলিয়ৰী এইখিনিতে হঞ্জু গাঁও বুলি কয়। তাত আমি সচৰাচৰ কৰা মানে কি দৈনন্দিন যিটো আমাৰ ডিউটি, সেইটো আমাৰ ৰেগুলাৰ ডিউটি, আমাৰ যিটো আধাৰত আমি এটা ডিউটি কৰিছিলোঁ, তাতে গৈ আমি এইখিনি আমি দেখা পোৱাৰ পাছত মানে আমি এইখিনি বস্তুখিনিতো যিহেতু আমাৰ বন বিভাগৰ প্ৰধান কাৰ্য, আমি যিহেতু আমি এইখিনি ৰিকভাৰ কৰিব লাগে। যেনেকৈ হ'ব লাগে, চৰকাৰে গছকেইটাটো ইতিমধ্যে কাটিলে, আমি গছকেইটা আমি ৰক্ষা কৰিব নোৱাৰোৱেই, কিন্তু ইয়াৰ সলনি যদি আমি কিবা এটা ৰেভিনিউ আমি চৰকাৰলৈ আমি জমা কৰিব পাৰোঁ, এইখিনি আমি তাকে এটা চেষ্টা কৰিলোঁ। মেডামৰ আমাৰ মেডামৰ প্ৰচেষ্টাত আমি এটা চেষ্টা কৰিলোঁ যে যাতে আমি এটা লট বনাই আমি পিছত আমি চৰকাৰৰ কাৰণে এটা ৰেভিনিউ জমা কৰিব পাৰোঁ। যিখিনি নষ্ট হৈ গ'ল হোৱা গছ কটা গছকেইডালটো আমি ঘূৰাই আনিব নোৱাৰোঁ। গতিকে এইখিনিৰ পৰা আমি যাতে চৰকাৰে কিবা এটা পায়। হয়, চোৰাং কাৰবাৰ কাৰবাৰ কৰা লোকসকলক আমি তদন্ত কৰি আছোঁ। যিহেতু তদন্ত অব্যাহত আছে, বৰ্তমান আমি এই কামখিনিত আমি ব্যস্ত হৈ আছোঁ। ইয়াৰ পাছত আমি এই তদন্ত আমি আৰম্ভ কৰি আছোঁ, আৰু এই তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকৰ যিহেতু আৰু কিছু আমাৰ ভিতৰুৱা তথ্য আছে, ভিতৰুৱা তথ্য আমাৰ তদন্ত খাতিৰত কিছু তথ্য আপোনালোকৰ আগত আজি আমি অৱগত কৰিব নোৱাৰিম। যথাসময়ত আপোনালোকক মই সকলোকে এই বিষয়ত মই বিতং তথ্য আপোনালোকৰ আগত অৱগত কৰিম।